হাজবেণ্ডক বোলে এটা ধুতি পেণ্ট প্লাছ কুৰ্তা লাগে। মই এতিয়া কি কৰিম, আগতে পিন্ধিছিলোঁ এয়া এখন চাদৰ মেখেলা এযোৰ আছিল, তাৰপিছত পিন্ধি আমনি লাগিল আৰু কেইবাৰমান পিন্ধিলোঁ, তাকে কাটি মেলি এনেকৈ এটা কুৰ্তা বনাই দিছোঁ। তাৰপিছত এইটো এটা পেণ্ট চিলাই দিছোঁ, ইয়াত পিন্ধাই মেলি দেখুৱাই আছোঁ আপোনালোকক। অলপমান বাকী আছে, তলত এটা ফিল লগাই দিছোঁ। এয়া সুন্দৰকৈ কেনেবা লাগে এতিয়া পিন্ধিলে গম পাম আৰু। কাপোৰ চিলালোঁ, চিলাই মেলি বোলে ষ্টাইল মাৰি লৈছে আৰু এয়া দেখিছেনে পিন্ধিছে, কেনেকুৱা বা পাইছে। মইতো ভালে পাইছোঁ, নিজে চিলাই দিছোঁ যিহেতু। তাৰপিছত এয়া এটা প্ৰগ্ৰাম আছে, তাতে যাবলৈ ওলাইছে আৰু। তাৰপৰা চিলাই দিয়াৰ কাৰণে খুচ প্ৰগ্ৰাম মাৰিব যায়। আচলতে বাঁহী আৰু চেক্সোফোন বজাই থাকে যে, কেতিয়াবা মানে এনেকুৱা ড্ৰেছবিলাকো দৰকাৰ হয়, সেইকাৰণে চিলাই দিছোঁ। কেনেকুৱা লাগিছে জনাব। এয়া